মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকক আজিৰ পাঠলৈ স্বাগতম জনাইছোঁ। আজি মই তোমালোকক ৰচনা লিখাৰ কৌশল সম্পৰ্কে আৰু এখন ৰচনা তোমালোকলৈ লৈ আহিছোঁ। তোমালোকে মন দি শুনিবা। প্ৰথমে শুনা ৰচনা লিখাৰ কৌশল। আমাৰ অসমীয়া ভাষাটো শিকিবলৈ যাওঁতে আমি ৰচনা শিকাটো এটা অতি গুৰুত্বপূৰ্ণ বিষয়। এতিয়া ৰচনা হ'ল গদ্যত লিখা চুটি প্ৰবন্ধ। ৰচনাত মাত্ৰ এটা নিৰ্দিষ্ট বিষয়ৰ ওপৰত আলোচনা কৰা হয়। ৰচনা লিখাৰ কৌশল আয়ত্ত কৰিব পৰাটো শিক্ষাৰ এটা অংগ। প্ৰথম কথা হ'ল ৰচনা লিখিবলৈ লোৱাৰ আগতে আমি বিষয়টো 3টা ভাগত ভগাই ল'ব লাগে। সেইকেইটা হ'ল ভূমিকা বা আৰম্ভণি, মূল মন্তব্য আৰু সামৰণি। ৰচনাৰ আৰম্ভণি হৈছে ভূমিকা। ই অতি গুৰুত্বপূৰ্ণ অংশ। ভূমিকাৰ পিছতে মূল বিষয়টো লিখিব লাগে। মূল বিষয়টো একোটা অনুচ্ছেদত ভাগ কৰি বৰ্ণনা কৰিব লাগে। তাৰপিছত সিদ্ধান্তমূলক সমাপ্তি হৈছে ৰচনাখনৰ সামৰণি। এই অংশটো আৰম্ভণিৰ দৰেই গুৰুত্বপূৰ্ণ। ইয়াত নিজস্ব মতামত দিব লাগে। ৰচনাৰ ভাষা সদায় শুৱলা হ'ব লাগে। ৰচনা এখন আকৰ্ষণীয় কৰিবৰ বাবে আৰম্ভণি অংশটোত গুৰুত্ব দিব লাগে। ৰচনাৰ বিষয়টোৰ লগত খাপ খোৱাকৈ কবিতাৰ পংক্তি, মহৎ লোকৰ বাণী বা উদ্ধৃতি আদি ব্যৱহাৰ কৰিব লাগে। বানান শুদ্ধ হ'ব লাগে আৰু বাক্যৰ গাঁথনি উন্নত মানৰ হ'ব লাগে। ৰচনাখনৰ মূল বক্তব্য লিখি শেষ কৰাৰ পাছত এটা সামৰণি অনুচ্ছেদ থাকিব লাগে। এই সামৰণি অংশটোতো কবিতাৰ পংক্তি বা মহৎ লোকৰ বাণী উল্লেখ কৰিব পাৰি। ৰচনা লিখিবলৈ যিহেতু 2-3টা বিষয় দিয়া হয়, তাৰ ভিতৰত নিজে যিটো উজু বুলি ভবা হয় সেই বিষয়টোকে বাছনি কৰি ল'ব লাগে। এতিয়া এইখিনি হ'ল ৰচনা লিখাৰ সাধাৰণ কৌশল। এতিয়া আমি ছাত্ৰৰ কৰ্তব্য নামৰ ৰচনাখন চাওঁচোন আহা। ছাত্ৰৰ কৰ্তব্য। আমি ৰচনাখন লিখাৰ আগত এটা পংক্তি ইয়াত উঠাই দিছোঁ। পঢ়াই পঢ়ে ৰোৱে পাণ, এই তিনিয়ে নিশ্চিন্তে আন। তাৰপিছতে আহিলে আৰম্ভণি। সাধাৰণতে প্ৰাথমিক পৰ্যায়ৰ পৰা বিশ্ববিদ্যালয় পৰ্যায়লৈকে যিসকল শিক্ষাৰ্থীয়ে আনুষ্ঠানিকভাৱে শিক্ষা গ্ৰহণ কৰি থাকে, সেইসকল শিক্ষাৰ্থীকে ছাত্ৰ বুলি কোৱা হয়। ছাত্ৰ শব্দৰ ইংৰাজী প্ৰতিশব্দ হ'ল ষ্টুডেণ্ট। এই ষ্টুডেণ্ট শব্দৰ প্ৰতিটো আখৰ একোটা মহৎ মানৱীয় গুণৰ প্ৰতীক। ষ্টুডেণ্ট শব্দটোৰ এছ মানে ষ্টাডি অৰ্থাৎ অধ্যয়ন, টি মানে ট্ৰুথফুলনেছ অৰ্থাৎ সত্যবাদিতা, ইউ মানে ইউনিটি অৰ্থাৎ একতা, ডি মানে ডিচিপ্লিন অৰ্থাৎ নিয়মানুৱৰ্তিতা, ই মানে এনথুজিয়াম অৰ্থাৎ উদ্যম, এন মানে নিউট্ৰেলিটি অৰ্থাৎ নিৰপেক্ষতা আৰু টি মানে ট্ৰাষ্টৱৰ্থি অৰ্থাৎ বিশ্বাসী। জ্ঞান অৰ্জন কৰি নিজৰ লগতে দহৰ উন্নতি সাধন কৰাটোৱে হৈছে ছাত্ৰ জীৱনৰ প্ৰকৃত উদ্দেশ্য। ভৱিষ্যতে নিজকে এজন সুনাগৰিক হিচাপে গঢ়ি তুলিবলৈ হ'লে ছাত্ৰাৱস্থাৰ পৰাই অধ্যয়নত ব্ৰতী হ'ব লাগিব। ছাত্ৰ ছাত্ৰীসকল, এইখিনি হ'ল ৰচনাখনৰ আৰম্ভণি। তাৰপিছতে আমি মূল বিষয়টোলৈ যাওঁ। মূল বিষয়টো আমাৰ ছাত্ৰৰ কৰ্তব্য। এতিয়া ছাত্ৰৰ মুখ্য কৰ্তব্য। একোজন ছাত্ৰৰ প্ৰথম আৰু প্ৰধান কৰ্তব্য হৈছে অধ্যয়ন। যিজনে অধ্যয়নৰ সাৰ বস্তুখিনি নিজৰ বাস্তৱ জীৱনত প্ৰয়োগ কৰিবলৈ সমৰ্থ হয়, সেইজনেই হ'ল প্ৰকৃত ছাত্ৰ। ছাত্ৰ অৱস্থাতে নিজৰ ভৱিষ্যত জীৱন নিৰ্বাহৰ পথ সুগম কৰিবলৈ চেষ্টা কৰিব লাগে। ছাত্ৰসকলে সময়ৰ সদ্ব্যৱহাৰ কৰি সকলো বিষয় তন্নতন্নকৈ অধ্যয়ন কৰি যাব লাগে। পাঠ্যপুথিৰ উপৰিও ছাত্ৰসকলে শাৰীৰিক, মানসিক, আধ্যাত্মিক, নৈতিক আদি সকলো বিষয়ৰ অনুশীলন কৰিব লাগে। তেওঁলোকে একাগ্ৰচিত্তে অধ্যয়নত ব্ৰতী হৈ নিজৰ লক্ষ্য পূৰণৰ চেষ্টা কৰিব লাগে। তাৰপিছতে আহিলে সমাজৰ বিভিন্নজনৰ প্ৰতি কৰ্তব্য। পিতৃ মাতৃৰ প্ৰতি ভক্তি ৰাখি তেওঁলোকৰ আশা আকাংক্ষা পূৰণ কৰাটো ছাত্ৰৰ আন এক কৰ্তব্য। নিজৰ ঘৰখনেই হৈছে শিশুৰ শিক্ষা আহৰণৰ কঠীয়াতলী। পিতৃ মাতৃৰ কাৰণে আমি এই বিনন্দীয়া প্ৰকৃতিৰ অপৰূপ সৌন্দৰ্য উপভোগ কৰিবলৈ পাইছোঁ।
সেয়েহে ছাত্ৰ ছাত্ৰী কেতিয়াও পিতৃ মাতৃৰ অবাধ্য হ'ব নালাগে। পিতৃ মাতৃৰ লগতে নিজৰ বাই ভনী ককাই ভাইৰ প্ৰতিও মৰমীয়াল হ'ব লাগে। ছাত্ৰ ছাত্ৰীসকল পিতৃ মাতৃৰ প্ৰতি যেনেকৈ ভক্তিপৰায়ণ হ'ব লাগে, তেনেকৈ শিক্ষাগুৰুসকলৰ প্ৰতিও ভক্তিপৰায়ণ হ'ব লাগে। কিয়নো শিক্ষকসকলেই আমাৰ জ্ঞান চক্ষু মুকলি কৰি সুনাগৰিক হ'বলৈ শিকায়। গুৰুৱে আমাৰ মাজত শিক্ষাৰ পোহৰ বিলাই সমাজত নিজকে প্ৰতিষ্ঠা হোৱাত সহায় কৰে। সেয়েহে আমি শিক্ষাগুৰুৰ আদেশ পালন কৰি তেওঁলোকক শ্ৰদ্ধা জনাব লাগে। গুৰুৰ আশীষে ছাত্ৰ জীৱন সফল কৰি তোলে। এই কথা মনত ৰাখি ছাত্ৰ ছাত্ৰীসকলে গুৰুৱে দিয়া পাঠ মনোযোগেৰে গ্ৰহণ কৰি তেওঁলোকে দিয়া সকলো কাম নিয়াৰিকৈ কৰি তেওঁলোকক আনন্দ দিব লাগে। ছাত্ৰসকল সমাজৰ একোটা অংগ। সেয়ে সমাজৰ কল্যাণৰ কাৰণে কাম কৰাটো ছাত্ৰৰ আন এক কৰ্তব্য। আজৰি পৰত ছাত্ৰ ছাত্ৰীসকলে সমাজৰ অন্যান্য ব্যক্তিৰ সৈতে সামাজিক উন্নয়নমূলক কামত সহায় সহযোগিতা কৰিব লাগে। প্ৰাকৃতিক দুৰ্যোগ আদিত পীড়িত লোকসকলৰ প্ৰতি সেৱা আগবঢ়াব লাগে। গ্ৰামাঞ্চলৰ লোকসকলক অন্ধবিশ্বাস আৰু কুসংস্কাৰৰ পৰা মুক্ত কৰিবলৈ বাতৰি কাকত আদি পঢ়ি শুনাব লাগে। সামাজিক উৎসৱ পাৰ্বণত ডাঙৰসকলক সহায় কৰিব লাগে। ছাত্ৰ ছাত্ৰীসকল, এনেকৈ মূল বিষয়টো তোমালোকে বিভিন্ন অনুচ্ছেদত ভগাই লিখিবা। ছাত্ৰৰ অন্যান্য কৰ্তব্য। মহান বিজ্ঞানী APJ আব্দুল কালামৰ এষাৰ উক্তি এইখিনিতে উনুকিয়াব পাৰি। তেখেতে কৈছিল, এজন ছাত্ৰ নিজে সৎ হ'ব লাগিব আৰু তেওঁৰ অন্তৰত আনৰ প্ৰতি দয়া সহানুভূতিৰ ভাৱ থাকিব লাগিব। এই গুণৰ বলত তুমি এজন বিজ্ঞ নাগৰিক হ'ব পাৰিবা। ছাত্ৰৰ আন এক কৰ্তব্য হৈছে চৰিত্ৰ গঠন। ছাত্ৰ অৱস্থাতে চৰিত্ৰক গঢ় দিব পাৰিলেহে ভৱিষ্যত জীৱন উজ্জ্বল হ'ব। নিজৰ শৰীৰৰ প্ৰতি গুৰুত্ব দিয়াটো ছাত্ৰৰ এটা কৰ্তব্য। সুস্থ স্বাস্থ্য অবিহনে বিদ্যা অসম্পূৰ্ণ। সেইবাবে ছাত্ৰ ছাত্ৰীয়ে স্বাস্থ্যৰ যত্ন ল'ব লাগে। কল্যাণকামী ৰাষ্ট্ৰ এখনত জনগণৰ কল্যাণাৰ্থে ছাত্ৰই চিন্তা কৰিলে দেশখন উন্নতিৰ পথত আগুৱাই যাব পাৰিব। ছাত্ৰসকলে দেশৰ ৰাজনৈতিক, সামাজিক, অৰ্থনৈতিক, প্ৰশাসনিক আদি সকলো সমস্যাৰে বুজ লৈ সেইবোৰ সমাধানৰ বাবে আগ্ৰহী হ'ব লাগে। এতিয়া চোৱা সামৰণি অংশ। ছাত্ৰ ছাত্ৰীসকল হৈছে দেশৰ ভৱিষ্যত ধৰণী। গতিকে ছাত্ৰ ছাত্ৰীসকলে বিদ্যা শিক্ষাক অৱলম্বন কৰি জীৱনৰ সৰ্বতোমুখী বিকাশৰ বাবে চেষ্টা কৰিব লাগে। কেৱল পুথিগত বিদ্যাৰে পৰীক্ষাত উত্তীৰ্ণ হোৱাটোকেই ছাত্ৰৰ অন্তিম লক্ষ্য হ'ব নালাগে। সেয়ে পুথিগত বিদ্যাৰ সমান্তৰালভাৱে বৃহত্তৰ জীৱনৰ অন্যান্য পাঠসমূহো অধিগত নকৰিলে সুপ্ত মানৱ শক্তি জাগ্ৰত নহ'ব আৰু জীৱন সুন্দৰ আৰু সাৰ্থক হৈ নুঠিব। শেষত তৰুণৰাম ফুকনৰ এষাৰ বাণীৰে সামৰণি মাৰিছোঁ। ছাত্ৰ জীৱন অতি সুখৰ, অতি মধুৰ, কিন্তু ইয়াক কঠোৰ বাধা নিষেধৰ সংযত কৰি ৰাখি নিজ কৰ্তব্য কৰিব পাৰিলেহে ছাত্ৰ ছাত্ৰীৰ জীৱন সাৰ্থক হ'ব। ছাত্ৰ ছাত্ৰীসকল, তোমালোকে এই ৰচনাখন আৰ্হি হিচাপে লৈ বিভিন্ন বিষয়ৰ ওপৰত ৰচনা লিখিবলৈ যত্ন কৰিবা। ধন্যবাদ।